যিজনৰ লগত তুমি সুখী হৈছা তাৰ লগতেই থাকা। চিন্তা নকৰিবা, তোমাৰ সুখৰ মাজত মই কেতিয়াও হেঙাৰ হ'বলৈ নাযাওঁ। যেতিয়া তোমাৰ কথা বহুত মনত পৰিব তেতিয়া অকলশৰে বহি কান্দিম। তথাপিও তোমাক আৰু মই কেতিয়াও আমনি নকৰোঁ। আজিৰ দিনত ভদ্ৰ মানুহ হোৱা মানেই তুমি ভয়াতুৰ, নিৰীহ মানেই তুমি দুৰ্বল, সৎ মানেই তুমি বুৰ্বক আৰু সত্য কথা কোৱা মানেই তুমি সকলোৰে শত্ৰু। পচি যোৱা ফল এটাৰ কাৰণে গোটেই গছডালকে কাটি পেলোৱাটো যেনেদৰে মূৰ্খামি, ঠিক তেনেদৰে এটা দুটা ল'ৰাৰ বাবে গোটেই ল'ৰা জাতিটোক দোষাৰোপ কৰাটো এটা মূৰ্খামি। এটা ভাল দিন পাবলৈ হ'লে হাজাৰটা বেয়া দিনৰ লগত যুদ্ধ কৰিবই লাগিব। জীৱনত কেতিয়াও ভাঙি নপৰিবা, মাত্ৰ মনত ৰাখিবা গছেও প্ৰতি বছৰে সেউজ পাতবোৰ হৰুৱায়, কিন্তু কিছুদিন অপেক্ষাৰ অন্তত সেই গছে আকৌ নতুন সেউজ পাত লাভ কৰে। জীৱনত এনেকুৱা কিবা এটা কৰি দেখুওৱা যিয়ে আজি তোমাৰ ফোন ৰিচিভ কৰা নাই, সি যেন কালিলৈ তোমাক গুগলত চাৰ্চ কৰে। সৰুতে শিকিছিলোঁ তুমি কাৰো ক্ষতি নকৰিলে তোমাৰ কোনেও ক্ষতি নকৰে, কিন্তু বাস্তৱত শিকিলোঁ তুমি যাৰ ভাল বিচাৰিবা সিয়েই তোমাৰ বেছিকৈ ক্ষতি কৰিব। আপোন ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। তুমি যিমানেই ভাল হ'বা মানুহে সিমানেই তোমাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। অলপ ধৈৰ্য ধৰা, কিয়নো কেতিয়াবা ভাল স্থান পাবলৈ হ'লে অলপ বেয়া পৰিস্থিতিৰ মাজেৰেও খোজ কাঢ়ি যাব লগা হয়। কাৰোবাক চকু মুদি বিশ্বাস কৰাৰ আগত অলপমান ভাবি ল'বা, কিয়নো কেতিয়াবা নিজৰ দাঁতেই নিজৰ জিভাক কামুৰি দিয়ে। গছৰ ডালত বহি থকা চৰাইটোৱে কেতিয়াও গছৰ ডাল ভাঙি পৰিব বুলি ভয় নকৰে, কাৰণ তাৰ বিশ্বাস গছৰ ডালৰ ওপৰত নহয়, নিজৰ ডেউকা দুখনিৰ ওপৰত। কাৰোবাৰ চকুত দুটোপাল চকুপানী দেখি নিজেই কান্দি দিয়াৰ নামেই হ'ল ভাল পোৱা। জীৱনৰ সকলোতকৈ বেছি ভাল লগা বস্তুবোৰ হয়তো আন কাৰোবাৰ, নহয়তো বহুত দামী, হয়তো আমাৰ বাবে নিষিদ্ধ, নহয়তো সেইটো অবৈধ। কাৰোবাৰ বৰ্তমান পৰিস্থিতি দেখি তাক বিবেচনা নকৰি তাৰ বিপৰীতে নিজেই নিজৰ পৰিস্থিতিক জীৱনৰ শ্ৰেষ্ঠ অৱস্থানত প্ৰতিষ্ঠিত কৰাৰ যত্ন কৰক। ৰছীৰ ওপৰত খোজকাঢ়ি স্থিৰ হৈ থকাৰ নামেই হ'ল চাৰ্কাছ, আৰু অশান্তিত থাকিও শান্ত হৈ থকাৰ নামেই হ'ল জীৱন। আপুনি কাৰোবাক সন্মান নকৰিব পাৰে কিন্তু অসন্মান নকৰিব, কাৰোবাৰ উপকাৰ নকৰিব পাৰে কিন্তু ক্ষতি নকৰিব, কাৰোবাৰ প্ৰশংসা নকৰিব পাৰে কিন্তু নিন্দা কাৰোৰেই নকৰিব। যিজন মানুহে বেলেগৰ আহাৰ কাঢ়ি খায় সেইজনৰ কেতিয়াও পেট নভৰে, আৰু যিজনে বেলেগক খুৱাইহে খায় সেইজন কেতিয়াও ভোকত নাথাকে। জীৱনৰ জটিল সমস্যাবোৰ দেখি ভয় নকৰিবা, মনত ৰাখিবা ৰাতিৰ অন্ধকাৰ যিমানেই গভীৰ হয় সূৰ্যও সিমানেই সোনকালে উদয় হয়।